অন্তৰখনে কান্দিছে হাও হাও কৈ কানি কানি উত্তৰ বিচাৰিছে বঙালৰ পৰা মোৰ মানুহটোক অন্যায় ভাৱেৰে হত্যা কৰিলি কিয় যদি সন্মুখত আহি যুঁজ দিয়াৰ তহঁতৰ সাহসেই নাই নিজকে আত্মসমৰ্পণ নকৰিলি কিয় এই প্ৰশ্নবোৰৰ উত্তৰ নোপোৱালৈকে মোৰ অন্তৰখন কেতিয়াও শান্ত নহয় অসমীয়া পুৰুষৰ দৰে নিঃশেষ কৰিব বিচৰা সেই বঙাল সোপাক উচিত শিক্ষা নিদিয়ালৈকে মোৰ প্ৰতিশোধৰ জুই পুৰাও নিৰ্বাপিত নহয় আমি অসমীয়া নাৰী দুৰ্বল নহয় আমি বীৰ প্ৰসৱিনী বীৰ মাতৃ বীৰ পত্নী বীৰৰ জীয়ৰী আমি আহোম ৰমণী তোমালোক চোৱা মানুহ চোৱা মই অকলেই গৈ হলেও তোমালোকৰ লগত ৰণ দিম দেশৰ শত্ৰুক মই নাশ কৰিম নাইবা যুদ্ধভূমিত মই হাঁহি হাঁহি মৰি যাম আমি স্বাধীন দেশৰ মাটিত জন্মিছো স্বাধীন দেশৰ মাটিতহে মৰিম মোৰ কাৰণে দুৰ্বকে আপোনাৰ পিঠিত আঘাত সানিব পাৰিলে মোৰ কাৰণে আপোনাৰ বীৰত্বই বিজয় ধ্বজা উৰুৱাব নোৱাৰিলে মই দুখী মই পাপী মোক শাস্তি দিয়ক